নমস্কাৰ বন্ধুসকল, আপোনাৰ খবক মোৰ ইউটিউব চেনেল মিষ্টাৰ কাকতিলৈ স্বাগতম। তো আজি আমি জানিম যে আমাৰ অসমীয়া ভাষাটো ট্ৰান্সলেটত এতিয়া বৰ্তমান পোৱা যায় নে নাযায়। যিহেতু আগত পোৱা নাছিলে, আজিকালি গুগলে সেইটো মঞ্জুৰি দিছে। তো আমি সেইটো চেক কৰিম আজি আমাৰ অসমীয়া ভাষাটো গুগল ট্ৰান্সলেটত পোৱা যায় নে নাযায়। আমাৰ অসমবাসীলৈ এটা সুখবৰ, যিহেতু আমাৰ আগতে বাংলা, হিন্দী, অন্য ভাষাৰ ট্ৰান্সলেট গুগলত উপলব্ধ আছিল। এতিয়া যিহেতু গুগলে এতিয়া আমাৰ অসমীয়া ভাষাটো তাক গুগল ট্ৰান্সলেটত এড কৰি দিয়া হৈছে। এইটো বেছি দিন হোৱা নাই, আগতে যিটো জাননী দিছিলে, বৰ্তমান এই এসপ্তাহৰ ভিতৰতে এইটো আপোনালোকৰ কাৰণে এড কৰা হৈছে। গুগলে এইটোৱে মঞ্জুৰি দিছে যে অসমীয়া ভাষাও তাত এড কৰিব লাগে বুলি। তো এতিয়া বৰ্তমান আমাৰ অসমীয়া ভাষাটো আমাৰ যিটো গৌৰৱ, সেইটো আমাৰ এতিয়া গুগলৰ ট্ৰান্সলেটত পোৱা যাব। তো গুগল ট্ৰান্সলেটত প্ৰথমতে ট্ৰান্সলেট যোৱাৰ লগে লগে আপোনাৰ ইয়াত মাৰি আছামিজ যদি আপোনালোকে টাইপ কৰে তো আছামিজত আহি যাব। তো ইয়াৰ প্ৰথমতে আমি এটা এক্সাম্পল দিওঁ। আই এম বিশ্বজিৎ। তো এতিয়া দেখিলে মই বিশ্বজিৎ। এইটো গুগল ট্ৰান্সলেটত আমাৰ অসমীয়া ভাষাটো যিটো এড কৰা হৈছে, সেইটো এতিয়া বৰ্তমান প্ৰায়ভাগ মানুহে নাজানে যিটো এতিয়া বৰ্তমান ট্ৰান্সলেটত আমাৰ অসমীয়া ভাষাটো এড হৈছে বুলি। তো সেয়েহে মোৰ আজি এই ভিডিঅ'টো বনোৱা বিশেষ উদ্দেশ্য যে আমাৰ অসমীয়া ভাষাটো গুগলত আজিকালি ট্ৰান্সলেটত পোৱা যায়। আগতে যিহেতু নাছিলে, আছামিজ মাৰিলে নাহে, কিন্তু এতিয়া আছামিজ মাৰিলে আহিবই যেনেকৈ হ'লেও, ঠিক আছে। তো আগতে বাংলা আহিছিলে, মাৰাঠী আহিছিলে, তামিল আহিছিলে, তেলেগু আহিছিলে, নেপালী আহিছিলে, কিন্তু অসমীয়া ভাষাটো অহা নাছিলে। এতিয়া বৰ্তমান আহি পালে, ঠিক আছে। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে অকণ জনাব। আজিৰ বাবে ইমানটোৱে।